हेलो फ्रेंड्स, वेलकम टू माय चैनल। तो आज मैं आपलोकर लगत कोनो ब्लग बा कोनो अन्य धৰণৰ ভিডিঅ' লৈ অহা নাই। তো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ হোম টুৰ। মানে ইমানো ভাল ঘৰ নহয় যে আপোনালোকক দেখুৱাব ওলাইছোঁ। খুবেই সাধাৰণ ঘৰখন হয় আমাৰ। দৰ্জি নহওক বাৰু, যেনেকুৱা নহ'লেও নিজৰ ঘৰখন সদায় মৰমহৰ হয় আৰু নিজৰ ঘৰখন সদায় সকলোৰে প্ৰিয়। তো আজি মই আপোনালোকৰ লগত মোৰ ঘৰখন শ্বেয়াৰ কৰিব ওলাইছোঁ। তো কেতিয়াবালৈকে মোৰ ঘৰখনৰ ভিডিঅ'টো থৈ দিলেতো স্মৃতি হৈ ৰ'ব। তো আজি দেখুৱাব বলক, তো কোনেও নাহাৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাইলে প্লিজ নাপাহৰিব। তো বলকচোন আজি মোৰ ঘৰটো চাওঁ, আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। তো বলক আগলৈ আৰম্ভ কৰোঁ। তো প্ৰথমে মই ৰাস্তাৰ পৰা দেখাব ওলাইছোঁ। এয়া মই চোতালত থিয় হৈ কিনে আমাৰ ৰাস্তাটো দেখুৱাই দিলোঁ। আৰু এইপিনে আছে আমাৰ বেৰ, সৰুকৈ এটা বেৰ আছে, তাত খেতি কৰি অলপ চলপ। আৰু এইখিনি ইটা আনি থোৱা আছে, মানে আমাৰ বাৰাণ্ডাখনৰ কিছু কাম কৰিব লগা আছে, সেইবাবে আছে। আৰু তো মিস্ত্ৰী অহা নাই, সেইবাবে তেনেকৈয়ে আছে। তো সেইপিনেও অকণমান ইটা ৰখা আছে। তো এইপিনেদি গৈ প্ৰথম দ্বাৰখনেদি সোমাব লাগিব। তো প্ৰথম দ্বাৰখনেদি সোমায়ে আমাৰ ড্ৰয়িং ৰুমটো। তো ড্ৰয়িং ৰুমত এনেকৈ 4খন চেয়াৰ ৰাখি থোৱা আছে, যাতে মানুহ বহিব পাৰে। তো এইপিনে কিছুমান কেলেণ্ডাৰ আঁৰি থোৱা আছে। আৰু সেইপিনে চিধাই গ'লেই এখন টেবুল পাব সৰুকৈ। তাৰপিছত তাত মিক্সিটো ৰাখি থোৱা আছে, আৰু এইপিনে এখন চুইচ বৰ্ড। তাৰপিছত সেইপিনে ঘূৰি আমাৰ চকেজটো পাব, আৰু চকেজত টিভিটো ৰখা হৈছে। আৰু সেইখিনি বেলুন মই সজাই থৈ দিছিলোঁ, সেইখিনিও ৰাখি থোৱা আছে। আৰু এইপিনে কিছুমান সৰু সৰু পুতলা টাইপ বস্তু কিছুমান ৰখা হৈছে। তাৰপিছত তাৰে তলৰ একদম বাকচটোত আছে মোৰ কাপোৰবোৰ। আৰু এয়া এনে বাচন বৰ্তন কিছুমান ৰখা হৈছে। এয়াই আৰু তাৰে চকেজৰ পিছতে আছে মোৰ গাড়ীখন, মানে মোৰ স্কুটিখন ৰখা হৈছে। মোৰ স্কুটিখন তাৰ পিছেদি ঘৰত সোমোৱাই থৈ দিওঁ। আৰু তাৰে পিছেদিয়ে আছে আমাৰ ডাইনিংখন, একদম সৰু হয়। আৰু 3খন চেয়াৰে ইয়াত ৰখা হৈছে, এখন মায়ে ক'ৰবাত বাহিৰত থৈ দিছে। তো 3টা মানুহ যিহেতু 3খনে ৰখা হৈছে। আৰু এইপিনেৰে গৈ বাহঁতৰ দৰ্জাখনেৰে গ'লে এয়া পাম আমাৰ দেউতাৰ বিচনাখন। এনেই আৰু চিম্পুলকৈ পাৰি থোৱা হৈছে। তাৰপিছত তাৰ কাষেদি আছে, মানে সেইখন বিচনা এনেই ৰখা হৈছে, তাত কোনো নাথাকে, এনেই কাপোৰ কিছুমান ৰখা হৈছে। আৰু তাৰ কাষেদি এখন চেয়াৰো আছে। সকলোৰে চাগে এইখন চেয়াৰ থাকেই ন কাপোৰ ধোৱাকৈ। তো মই প্ৰায় দেখিছোঁ। তো ইয়াতো কিছুমান কাপোৰেই আছে, ভৰাই থোৱা হোৱা নাই, থ'ম বাৰু। আৰু এইপিনে আছে মোৰ পঢ়া টেবুলখন, আৰু পঢ়া টেবুলখনত বিশেষ একো বস্তু নাই। আৰু বেগখনো ওপৰত থৈ দিছোঁ। পঢ়া টেবুলখনত এয়া সৰুকৈ এটা কৃষ্ণৰ ফটো আছে। তাৰপিছত এইবিলাক কিতাপ, চাৰ্জাৰ এইবিলাক সকলো টেবুলতেই ৰখা হৈছে। তাৰ কাষেদি আছে আমাৰ দেউতাৰ আলনাডাল। আৰু মতা মানুহৰ আলনাটো জানেই। আৰু তাৰ কাষেদি আমাৰ বাকচবোৰ থোৱা হৈছে। তাৰপিছত তাৰ কাষেদি আছে এখন সৰুকৈ বিচনা, সেই বিচনাখনত এনে লেপ কম্বল এইবিলাক থোৱা হৈছে। আৰু এখন চেয়াৰ আছে কাপোৰৰে। তো এইটোৱে আৰু এইটো আগতে মোৰে ৰুম আছিল, মোৰ আৰু মাৰ আছিল, কিন্তু এতিয়া মানে সলনি কৰি ল'লোঁ, এতিয়া দেউতাক দি দিলোঁ। তো বলকচোন আগলৈ চাই থাকোঁ। তাৰে সেইপিনৰ সোঁহাতৰ দুৱাৰখনেদি সোমাই গ'লে এই কাষেদি মোৰ কৃষ্ণৰ ফটো আঁকিছোঁ। তাৰপিছত এয়া এইপিনেদি সোমাই গ'লে পাম মোৰ বিচনাখন। মোৰ মানে মা আৰু মই থাকোঁ ইয়াত। তাতো এখন সৰুকৈ কৃষ্ণৰ ফটো আছে, মানে কেলেণ্ডাৰ হয় এইখন। তাৰপিছত সেইপিনেৰে গৈ এইটো ৰুম মানে এনেই আৰু অস্থায়ীভাৱে থোৱা হৈছে, মানে ঘৰটো ভাঙি দিয়া হ'লতো, সেইবাবে আৰু তাত মানে সাল-সলনি কৰা হৈছে। তো এইপিনে আছে কিছু মানে থিয় কৰা হয়, সেৱা লোৱা হয়। তো তাত নামঘৰ সৰুকৈ এটা কৰা হৈছে। তো এইপিনেৰে এয়া ষ্টেণ্ড পাত, আৰু এই পাত চেলফি ষ্টিক এনেই বেৰাত মই গুজি থৈ দিছোঁ। তাৰপিছত এয়া আছে মোৰ আৰু মাৰ আলনাডাল। তো এইখিনি আৰু
ইমান ভালকৈ নাই আৰু। তো এইটো এটা জাপি সজাই থৈ দিছোঁ মই এনেই। তাৰপিছত এয়া বেডমিণ্টনৰ বেটখন আছে আৰু মাস্কবোৰ এনেই থোৱা হৈছে। তো এইপিনে এখন দৰ্জা আছে ওলাই যাব পৰাকৈ। তো এইপিনে আছে আমাৰ গেছটো মানে অস্থায়ীভাৱে ৰখা হৈছে। পাকঘৰ এটা বনাব আছে, তো মানে ইয়াত এনেই ৰাখি থোৱা হৈছে। তো এইপিনেৰে আকৌ ওলাই গৈ বাহিৰ পাব পাৰি। তো এইখিনিয়ে আজিৰ ভিডিঅ'টো। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।